हेलो गाइज वेलकाम बैक टू माई यूट्यूब चेनेल मोर नतुन एटा भिडिओলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আৰু আজি আমি এক্সপ্লোৰ কৰিম মানে ধৰি লওক এদিনতে নহয় মানে ধৰি লওক গোটেইকেইটা দেখাম আপোনালোকক ভালদৰে ভিডিঅ' কৰি 5খন ৰাষ্ট্ৰীয় উদ্যান এক্সপ্লোৰ কৰি দেখাম আৰু মোৰ লগত যাব মানে লগৰ দুজন আৰু যিহেতু মানে অকলে যাত্ৰা কৰাতকৈ লগৰ দুজন থাকিলে কথা বতৰা পাতি যাবলৈ সুবিধা হয় তো বলক আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ ষ্টাৰ্ট হৈছে আমাৰ বাদলিপৰাৰ পৰা কাজিৰঙালৈকে আজি ফাৰ্ষ্ট কাজিৰঙাত থাকিম ভালদৰে কাজিৰঙাৰ লোকেল মানুহৰ ফুড লোকেল ট্ৰেডিশ্যনেল ড্ৰেছ কি সকলো দেখাম তো মোৰ লগত এতিয়া কোন কোন আছে আপোনালোকক দেখাই আছোঁ বলক আছে এয়া চন্দন হয় এয়া চন্দন আৰু এয়া হৈছে অংকুৰ আৰু যাম কাজিৰঙালৈকে ভালদৰে কাজিৰঙা আপোনালোকক দেখাম দৃশ্যবোৰ তো এতিয়া বলক গাড়ী উঠি পিনে ইয়াৰ পৰা গৈ লওঁ কাজিৰঙালৈ এটা বস্তু চেক কৰাইছোঁ আহি পিনে ভিউ পইণ্ট পাই গ'লোহি মানে কাজিৰঙা আৰু যিহেতু তিনিজন আহিছোঁ এতিয়া তিনিজনে অলপ আহোঁতে পলম হ'ল সন্ধিয়া হ'ল আৰু এতিয়া যিমানখিনি পাৰোঁ আপোনালোকক ভিউ চেক কৰাম আৰু এইটো ভিউ চাওক আৰু এখন ৰিজৰ্ট হয় এখন মই গম পোৱা মতে অতুল বৰাদেৱৰ হয় আৰু এইখিনিতে গণেশ মন্দিৰ আছে আৰু সকলো ধুনীয়াকৈ ফুৰিম আপোনালোকে চাব এতিয়া ইয়াৰ দৃশ্য কি দেখিম গড় হৰিণা পহু চব দেখিম চাই থাকক আৰু এতিয়া যিহেতু আমি ভিউ পইণ্ট পাই গ'লোহি মানে য'ৰ পৰা আপোনালোকে গড় পহু সকলো বস্তু দেখে হৰিণ চৰিণ আৰু ভাবিলোঁ ইয়াতে এখন চাহৰ দোকান আছে ওচৰতে ফাৰ্ষ্টে চাহটো খাই লওঁ আৰু চাহটো খাই পিনেহে চাহৰ মজা লৈ মানে সকলো দৃশ্য উপভোগ কৰিম তো বলক চাহৰ দোকানত গৈ চাহ একাপ খাই লওঁ আৰু আহি পাই চাওক ইহঁতে মানে ফটো মৰাতে লাগি গ'ল আৰু ইয়াতকৈ ভাল ভিউ চাবলৈ পাম নেকি আৰু ইয়াতকৈ ভাল ভিউ চাবলৈ পাম এইফালে দেখিছে ইমান এইফালে ভিউ পইণ্টটো আছে আগত গড় চাহ আহিছোঁগৈ তো এতিয়া সকলো দেখাম আপোনালোকক চাব আৰু আগত আপোনালোকে চাব পাৰে সেয়া দেখিছে মানে বনৰীয়া হাতী চৰি আছে মানে এয়া যিহেতু মানে এখন চৰণীয়া পথাৰ বুলিয়ে ক'ব পাৰি আৰু হৌৱা মই জুম কৰি দেখাইছোঁ চাওক হৌৱা বনৰীয়া হাতী ইয়াতে মানে ধুনীয়াকৈ চৰি আছে বুলি ক'ব লাগিব কাজিৰঙালৈ আহি ফাৰ্ষ্ট মানে আজি ওচৰৰ পৰা একেবাৰে পহু দেখিছোঁ বুলি ক'ব পাৰি ইমানেই আহি থকা হয় কিন্তু ৰাস্তা চাইডে পৰা পহু দেখা নাই কিন্তু ফাৰ্ষ্ট টাইম পহু দেখিলোঁ সৌখিনি আগত বহুত চৰি আছে তো হৌৱা চাওক আপোনালোকক জুম কৰি ধুনীয়াকৈ দেখাইছোঁ পহুৱে মানে ইমান ধুনীয়াকৈ চৰি আছে ইয়াতে ওচৰতে মানে যিহেতু চৰণীয়া পথাৰ আছে আৰু আজি একদম লাইভ আপোনালোকক চাগে ফাৰ্ষ্ট টাইম মোৰ চেনেলত দেখাইছোঁ একদম কাজিৰঙাৰ পহু ইয়াত মানে বহুতো চৰি আছে 20-25টামান লগতে চৰি আছে বনৰীয়া হাতীও দেখিলোঁ গৰু দেখিলোঁ কিন্তু মানে গাড়ীত আহি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল আৰু আপোনালোকক দেখাইছোঁ সকলো দৃশ্য এতিয়া গাইজ পহু চাই পিনে হৈ গ'ল এতিয়া পহু চাই পিনে আৰু অলপ আগলৈ যাওঁ কি দেখোঁ ঠিক নাই আৰু যিহেতু মানে সন্ধিয়া হ'বই এতিয়া 4টা বাজিলে মানে অলপ এতিয়া ৰ'দৰ পোহৰটো ইমান নপৰে কাৰণে অলপমান আন্ধাৰ দেখাইছে চাগে আৰু এতিয়া ধুনীয়াকৈ আহি পিনে এক্সপ্ল'ৰ কৰি পিনে কাজিৰঙা এক্সপ্ল'ৰ কৰি পালোঁহি আমি জখলাবন্ধা আৰু আজি ৰাতি থাকিম আমি জখলাবন্ধাতে লগৰ এজনৰ ইয়াতে ৰুমতে থাকিম আৰু এতিয়া খানা খাবলৈ গৈ আছোঁ মানে এতিয়া ভাত খাই আহোঁগৈ আৰু ডাইৰেক্ট লগ পাই আছোঁ বলক হোটেলত আৰু তোমাৰ কেনেকুৱা লাগিলে আজি ঘূৰি কোৱা মোক ভালে লাগিছে বেয়া লগা নাই আৰু এতিয়া ফাইনেলি ভাত আহি গ'ল এতিয়া মানে আৰু এতিয়া ভাত খাই ল'ম ধুনীয়াকৈ আৰু ইয়াত চন্দনে মানে ষ্টাৰ্ট কৰিলেই মানে খাবলৈ খোৱা মানে নহয় যি হওক মানে দিনটো ভাত মানে ভালকৈ খোৱা হোৱা নাই যে এতিয়া মানে ৰাতিটো ন' কম্প্ৰমাইজ আৰু এতিয়া খানা ৰাতি নিৰামিষ ভাত মানে আৰু ৰাতি এনেকৈ খালোঁ ভাত সাজ আৰু আজিলৈ বাই কাইলৈ লগ পাই আছোঁ আকৌ নতুন এটা ভিডিঅ'ত